হাই ফ্ৰেণ্ড, চবতকৈ ডাঙৰ কথাটো কি জানানে? মই গাড়ী চলাব নাজানো। আৰু আজি মানে মোৰ ভাইটিয়ে ক'লে বোলে ব'লা দাদা, আজি তোমাক গাড়ী চলাব শিকাম। আৰু আজি মই আপোনালোকক দেখাম গাড়ী চলাই। মোৰ মানে জীৱনৰ প্ৰথম গাড়ী চলোৱাৰ এক্সপিৰিয়েঞ্চ মানে মই আপোনালোকক মানে আজি দেখাম গাড়ী চলাই। মোৰ এক্সপিৰিয়েঞ্চটো ইয়াত ষ্ট'ৰ কৰি থ'ম বুঢ়া বয়সলৈকে। মানে বুঢ়া বয়সত যাতে মোৰ যেতিয়া মনত পৰিব যে মই গাড়ী যে চলাইছিলোঁ কেনেকুৱা, একদম ইউটিউবৰ মোৰ চেনেলটোত চাওঁ বোলা বুলি একদম বুঢ়া বয়সত কপি হ'লো হাতকেইটাই যাতে মই টিপি চাব পাওঁ যে বুঢ়া বয়সত প্ৰথম গাড়ী চলোৱা মোৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে। আৰু আপোনালোকক দেখাম, ব'লক। গাড়ী চলাই থাকোঁতে ভাইটিয়ে একদম কমেণ্ট্ৰি কৰি আছে বঢ়িয়াকৈ, আপোনালোকক সেইটোকে দেখাম ব'লক। গাড়ী চলাই আছে বাৰু দে অকলে। যোৱা গাড়ী যোৱা, চলোৱা। तेरी चलक सर्फी की बल्ली नैनो। बोला जाओ, बोला काले रास्ता